আমি আজি আহিছো ভৈৰৱকুণ্ড আৰু এয়া চাক পৰিৱেশ ইমান মানুহ পিকনিকত अरे मुझसे पटा मैं तुझसे प्यार करता हूँ तुझे पटाना चाहता है पटेगी क्या तू जिस तरह से बात करता है और जैसा तेरा ड्रेसिंग सेंस है ना ভৈৰৱকুণ্ডৰ পিকনিক প্লেচ আৰু ইয়াতে চাক বহুত মানুহ আহিছে পিকনিক খাব এয়া দেখিছে কিমান মানুহ বহুত বাছ আৰু সেইটো চাইডতো আপোনালোকক দেখাব চেষ্টা কৰিম মা অলপমান আগুৱাই যায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বৰ ধুনীয়া এটা নদী আছে আৰু নদীৰ আশে পাশে মানুহবিলাকে বনভোজ খাই আছে পিকনিক আপোনালোকে দেখাই পাইছে এইখন এখন দলং বনাইছে আৰু আপোনালোকক মই দেখুৱাবলৈ অলপ তললৈ নামি যাম আমি দেখাবলৈ গৈ আছো বাঁহৰ দলংখন যিখন দলং বনাইছে আপোনালোকে সেইখন দেখিছে মই আঁতৰ পৰা হ'লেও দেখাইছো এয়া মই অলপ ওচৰলৈ যাম আৰু এয়া মানুহবোৰ অহা যোৱা কৰি আছে আমি টিকেট কৰিছো নাই গাড়ী টিকেট নহয় এটো বেলেগে এটো আমাৰ সব মিলাই কিনা টিকেট কৰিছো আই তাতে আগতে ন ইপাই দলঙত তো লৈছে দলঙত তো টিকেট আছে বাইদেউ এটো প্লেস আৰু এখন নিদিয়ে নাই আৰু দুইজন আৰু একজন লাগে তো দুইজন নিদিয়ে একজন 20 টাকা এজনো এজনো ইরং নাজা ফেলে দে লো এজোর মাত্র টিকেট দিম হাম আমি সাধারণ এখন বাঁহৰ দলং বনাইছে তাতে এওঁলোকক এজনৰে পাৰ হ'বলৈ 20 টকা লাগে পিকনিক খাবলৈ আহি মানুহবিলাকে ইয়াতে একদম বৰ ধুনীয়া ধান্দা এটা বনাই লৈছে আৰু যে দলঙৰ নামতো পইচা ল'ব আৰু গাড়ী থোৱাৰ নামতো পইচা ল'ব এনেকুৱা ইয়াতে এটা মানে ৰুল হৈ গৈছে পিকনিকতে দেই আৰু বেলেগত নহয় সদায় বাৰু এনেকুৱা নহয় কেতিয়াবা এনেকুৱা হৈ যায় আপোনালোকে চাই কিনে আমি এতিয়া গৈ আছো সূৰ্য মন্দিৰ আৰু ভৈৰৱকুণ্ডৰ যিখিনি পিকনিক প্লেচ আপোনালোকক দেখাবলৈ আৰু কেনেকুৱা লাগিল আপোনালোকে পাৰিলে কমেণ্ট কৰিব আৰু এতিয়া আমি গৈ আছো ভূটানলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভূটানৰ যিমানখিনি আমাক সোমাব দিয়ে সিমানখিনিলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক আজি আহিছিলোঁ কুকুৰ এটা কিনিবলৈ কিন্তু কুকুৰটো নাপালোঁ পিছত যাওঁতে পাওঁ নেকি চাই যাম এবাৰ আৰু বৰ্তমান আমি কুকুৰ অলপমান লেট হোৱাৰ কাৰণে আমাৰ মানে বিক্ৰী হৈ গ'ল ভাল চেকিং বৰ্তমান আমি যাব সময়ত চাম আৰু এয়া চাওকচোন ভৈৰৱকুণ্ডৰ যিটো ভূটানত যোৱা গেটৰ সন্মুখত এখন দলং আৰু এইখন দলঙৰ তলৰ যি নদীটো আছে নদীটোৰ আপোনালোকে দেখিবলৈ পাইছে চাগে গোটেই শিল পানীত গোটেই শিল নদীটোত গোটেই শিল আৰু এয়া হ'ল গেটটো ভূটানৰ গেটটো আছে ভিতৰত এয়া হ'ল ভূটানৰ ভিতৰত সোমাইছোঁ আমি ভূটানৰ গেটৰ পৰা আহি ইয়াতে এণ্ট্ৰি কৰিব লাগে আকৌ আৰু ইয়াতে এণ্ট্ৰি কৰোঁতে আমাৰ যিখিনি আইডি থাকে আইডিখিনি লৈ লয় পইচা দিব নালাগে আমি আছোঁ ভূটানত ভিতৰত ভুটীয়া মানুহবিলাক
এয়া আপোনালোকে দেখিবলৈ পাইছে ভূটানৰ ভিতৰৰ এয়া দৃশ্য আৰু এয়া এইবিলাক দেখিছেনে ঘৰবিলাক আৰু এইবিলাক লোকৰ ইয়াতে ঘৰৰ লগতে বজাৰ বিলাকো আছে বল এই ওপৰত আপোনালোকে যে দেখা পাইছে এই বিল্ডিংটো এইটো বিল্ডিং ষ্টেট বেংক হয় তেওঁলোকৰ আমি গাড়ী পাৰ্ক য'ত কৰিছোঁ সেইখিনি জেগাত গাড়ীখন থ'ব পাৰি নে নৰি সেইবাবে ভাইটিয়ে সুধিবলৈ গৈছিলে মানুহজনক আৰু মানুহজনে পাৰি বুলি কোৱাত আমি আগুৱাই আকৌ যাবলৈ ওলাইছিলোঁ আমি গৈ আছোঁ ভিতৰলৈ অলমা দলংখনৰ ওচৰলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখাই গৈ থাকিম আৰু এয়া দেখিছে চিৰি এনেকৈ উঠি যাব লাগিব দলংখনলৈ এয়া দেখিছে আশে পাশে গোটেই জংঘল এয়া দেখিছেনে আমি য'ত গৈছিলোঁ পিকনিক প্লেচৰ সেই ভূটান ইফালৰ পৰাও দেখা পায় ভূটান এয়া চাওক আমি পাই গ'লোঁ উলমা দলং এইখনে হ'ল উলমা দলং এয়া দেখিছেনে মানুহবিলাকে ইমান ভয় খাই আছে উঠে আকৌ ভয়ো খায় এয়া দেখিছে ভিউ গোটেই দলংখনৰ ওপৰৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া ভিউ চাওক বৰ ধুনীয়া আৰু ইয়াতে মানুহবিলাকে ভয় খাই আছে উঠি আছে যদিও অলপ ভয় খাই যেতিয়া দলংখন লৰে যিহেতু ফুটা নাই লৰিবই আৰু ইয়াতে মানুহবিলাকে ফটো উঠি আছিলে এয়া দেখিছে আৰু আমি আছিলোঁ পিছত তেওঁলোকৰ আৰু এতিয়া আমিও আগুৱাই যায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ব্লগটো চাই আপোনালোকে জনাব এয়া দেখিছেনে মই আৰু এয়া দেউতা পিছফালে আছে আৰু আমি এওঁলোক আগত এয়া এওঁ আছে ওচৰত আৰু ইয়াত দেখিছেনে গোটেই মানুহবিলাকে ইয়াতে ফটো উঠি আছে আৰু আমি গৈ আছোঁ আৰু ইয়াৰ তলতো দেখিবলৈ পাইছে ইয়াৰ মানুহ তলতো মানুহ আছে তলতো মানুহবোৰ এইখন আৰু এখন দলং যিখন দলঙেৰে গাড়ীবোৰ অহা যোৱা কৰে আৰু ইয়াত দেখিছেনে তলত এইবিলাক মানুহ আছে তলত আৰু ভিউ পইণ্টটো কিমান ধুনীয়া দেখিছে আৰু আমাক ইয়াৰ এইখিনিলৈকে আমাৰ সীমা ইয়াৰ আগত আমাক যাব নিদিয়ে চাওক গাইজ আমি আহিছোঁ উলমা দলংখনত ভৈৰৱকুণ্ডৰ এয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া চাওকচোন তলৰ ফালে আপোনালোকক দেখাই আছোঁ এইফালে নদীত পানী নাই শুকান নদী ইয়াতে পানী নাই আৰু আপোনালোকে দেখিছে সেইকাৰণে মানুহবোৰ নুমি যায় কি খবৰ ভাল হ'ল তোমাৰ আছো ভালে বহুত দিনৰ মূৰত দেখা পোৱা মই ইয়াতে পিকনিকত নহয় এনে আহিছিলোঁ কুকুৰ এটা ল'ব কাৰণে পিছত নাপালোঁ ভালে আছা ন দিয়া আৰু মই মোৰ এটা ফ্ৰেণ্ড লগ পালোঁ স্কুলীয়া দিনৰে মোৰ একেলগে পঢ়া আৰু মই বাৰু চশমা পিন্ধি থকাৰ কাৰণে ধৰিব পৰা নাছিলোঁ নিজে দেখি কিনে মাতিলে ভাল লাগিলে বাৰু বহুত দিনৰ মূৰত লগ পালোঁ আমি তেনেকুৱাকৈ লগে পোৱা নাছিলোঁ বহুত বছৰৰ মূৰত লগ পাইছিলোঁ আৰু স্কুলৰে লগ যিহেতু এয়া দেখিছে ঠাইবোৰ কেনেকুৱা নিজান আৰু আছে গাঁওবোৰ আছে ভিতৰত আৰু এয়া চাওকচোন মানুহবিলাক এয়া দলংখন এটাও খুটা নাই আৰু এয়া দেখিছেনে ইমান নিজান হয় মানুহবোৰৰ অহা যোৱাটো অলপ কমেই আছে এয়া পিকনিক খাবলৈ অহা মানুহবোৰে আছে ID লৈ নাহিলে সোমাব নিদিব আমি ভিতৰত ID লৈ আহিছোঁ এয়া দেখিছে এওঁলোকৰ ড্ৰেছ হয়তো এওঁলোকে এনেকুৱাই পিন্ধে আৰু ব'লা
বৰ ধুনীয়া লাগিছে ভিউটো। ইয়াতে গাঁও আছে ভিতৰত, এইবিলাক মানুহবিলাক ওলাইছে। এয়া দেখিছেনে, ইফালে এওঁলোকৰ গাঁও আছে আৰু এয়া এইটো ৰাস্তাই আপোনালোকক এইটোৱে দলং দেখুৱাইছিলোঁ উলমা দলঙৰ পৰা। চাওক অলপো পানী নাই, তাৰমানে নদীত পানীয়ে নাই। আৰু এয়া দেখিছেনে, এইখন দলঙৰে এওঁলোকে অহা যোৱা গাড়ী লৈ। আমাৰ উলুমা দলঙত উঠা হৈ গ'ল আৰু আমি গাঁৱৰ ভিতৰলৈতো সোমাই যাব নোৱাৰোঁ, যিহেতু যিমানখিনি পাৰিছোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমি গৈ আছোঁ এইবাৰ অলপ ওপৰলৈ উঠি যাবলৈ ইমান দূৰলৈ নিদিয়ে, এনে অকণমানহে যাবলৈ দিয়ে। আৰু ভাবিলোঁ তাকে অলপমান হ'লেও যাই আহোঁ, সেইফালেনো কি আছে চাওঁ বুলি, কিন্তু সেইফালে একোৱে নাই, নাযাওঁ দিয়া। আৰু এইবিলাক হ'ল ঘৰ ভৈৰৱকুণ্ডৰ ভিতৰৰ ভূটানৰ। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু আমি এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ ৰুমলৈ। আৰু আমাৰ যিখিনি আইডি আছিল, আইডিখিনি ইয়াত দেখিছে, এওঁলোকৰ মন্দিৰ, এয়া বজাৰ। আৰু ইয়াতে এওঁলোকে বজাৰ কৰিবলৈ আহে। আৰু আমাৰ যিখিনি আইডি আছিল সেইখিনি এতিয়া লৈ ল'ম। আৰু ইয়াতে বিশেষকৈ আপোনালোকে আহিলে ভোটৰ আই কাৰ্ডটো নানাকৈ নাহিব। সেয়া অলপ বৰষুণো পেলালে। এতিয়া আপোনালোকক ভৈৰৱকুণ্ডত সোমাবলৈ আধাৰ কাৰ্ড বা আই কাৰ্ড নালাগে। ইয়াতে কিহৰ কাৰণে লাগে, আই কাৰ্ডখন ভূটানত যদি সোমাই উলমা দলং যদি চাব বিচাৰে তেতিয়াহে লাগিব। ভূটানৰ গেটত আই কাৰ্ড নেদেখুৱাকৈ সোমাবলৈ নিদিয়ে, অৰিজিনেলখন লাগে। এয়া দেখিবলৈ পাইছে কিমান শিল, নদীটোত বহুত শিলেই শিল আৰু ভিউটো বৰ ধুনীয়া। আৰু ইয়াতে মানুহবিলাকে ফটো উঠি আছে, যিহেতু পিকনিক প্লেচ আৰু পিকনিকৰ টাইম। মানুহ কিমান ওলাই আছে। আৰু বহুত বতাহ মাৰি আছিলে আৰু এয়া মানুহবিলাকে ফটো উঠি আছে, আপোনালোকে দেখা পাইছে। আৰু এয়া চুইচ গেটৰ ওচৰৰ পানীখিনি চাওকচোন, বৰ ধুনীয়া ফটফটীয়া হয়, কিন্তু এয়া ভিউ পইণ্টটো বৰ ধুনীয়া। আৰু আমি ইয়াতে দেখিছেনে, ইমান গাড়ী জেগাই নাই। আৰু মই অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক কিমান বতাহ। এয়া দেখিছে, পিকনিকৰ টাইম কাৰণে মানুহ বহুত আহিছে। আৰু আমি আহিছিলোঁ কুকুৰ এটা কিনিবৰ কাৰণে, কিন্তু কুকুৰ আমি অলপমান অহা দেৰি হ'ল কাৰণে কুকুৰবিলাক ভাল কুকুৰবিলাক নাই এতিয়া বৰ্তমান। আমি ফাইনেলি কুকুৰ লৈ ল'লোঁ। এইটো চাওক, কুকুৰটোৰ মুখত নোম থকাৰ কাৰণেহে ভাল লাগিছে, নোমবিলাক দীঘল কাৰণে। কাৰণ যদি নোমবিলাক নাথাকিলে হয় তাক দেখিবলৈ ধুনীয়া নালাগিলে। ইয়াৰ পৰা চাওক ভিউ পইণ্ট বৰ ধুনীয়া হয়নে, বৰ ধুনীয়া লাগিছে। ইয়াৰ তলৰ ৰাস্তা দেখিছেনে? যি কাৰণে ইমানখিনিয়ে, বাই বাই।